Hello guys, নমস্কাৰ and welcome to Fit Zone. Friends, মই আজি আপোনালোকক কম বডি গেইন কৰিবলৈ অৰ্থাৎ বডিৰ সাইজ বঢ়াবলৈ কি ডায়েট ফলো কৰিব লাগে দিনটোত বা মই স্পেশালি কি ডায়েট ফলো কৰোঁ গোটেই দিনটোত মোৰ বডিৰ সাইজ বঢ়াবলৈ গতিকে যিসকল লোক ক্ষীণ অৰ্থাৎ বিগিনাৰ্ছ বডিৰ সাইজ বঢ়াবলৈ ট্ৰাই কৰি আছে আজিৰ ভিডিঅ'টো সেইসকল লোকৰ বাবে বহুত হেল্পফুল হ'ব তো চাই থাকক ভিডিঅ'টি শেষলৈ প্ৰথমতে গেছটো জ্বলাই ল'ব তাত চচমানটো তুলি দিব আৰু এতিয়া অকমান গাখীৰ দিব তাত তো গাখীৰখিনি অকমান গৰম হোৱাৰ পিছত তাত অকমান ওটছ দিব 80 গ্ৰামছ ওটছ দিব তাত 80 গ্ৰামছ ওটছ এতিয়া এইখিনি ভালকৈ ৰান্ধি লওক ভালদৰে ৰান্ধি দিয়াৰ পিছত অকণমান চেনি দিব পাৰে আপুনি এইখিনি ভালদৰে ৰান্ধি লওক ৰান্ধা হোৱাৰ পিছত আপুনি এইখিনি এটা বাটিত উলিয়াই ল'ব এনেকৈ বাটি এটাত উলিয়াই লওক তাত আপুনি অকণমান বাদাম দিব নেক্সট অকণমান খিচমিচ দিব আৰু লগত এটা কল আপুনি দিব পাৰে কিন্তু কলটো সৰু সৰুকৈ কাটি দিয়ক এনেকৈ সৰু সৰু টুকুৰাকৈ কাটি ল'ব পাৰে এনেকৈ কাটি ল'ব কলটো আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব আৰু লগত দুটা কণী ল'ব এয়া হৈছে আপোনাৰ ব্ৰেকফাষ্ট মিল এতিয়া ব্ৰেকফাষ্টৰ পিছৰ মিলটো আহিল আপোনাৰ অকণমান কাজু বাদাম ল'ব নেক্সট অকণমান নৰ্মেল বাদাম ল'ব আৰু লগত এটা কল ল'ব এইটো হৈছে আপোনাৰ ব্ৰেকফাষ্টৰ নেক্সট মিল এতিয়া আহিল লাঞ্চত আপুনি প্ৰথমতে গেছটো জ্বলাই লওক তাত কেৰাহীটো তুলি দিব অকণমান অলিভ অইল লৈ ল'ব তাত অকণমান গাজৰ লৈ লওক তাৰ নেক্সট অকণমান বিলাহী লৈ ল'ব আৰু এতিয়া অকণমান কেপচিকাম লৈ এইখিনি ভালদৰে ৰান্ধি লওক ভালদৰে ৰান্ধি ল'ব এইখিনি ৰন্ধা হোৱাৰ পিছত অকণমান জ্বালাৰ গুড়া আপুনি নিজৰ হিচাপত দিব পাৰে এইখিনি ভালদৰে মিক্স কৰি লওক এতিয়া নিমখ আপোনাৰ হিচাপত দি ল'ব অলপ হালধি অলপ দি দিব এইখিনি ভালদৰে ভাজি লওক এইবাৰ পানী দিয়াৰ পিছত ঢাকনখন বন্ধ কৰি দিয়ক আৰু ভালদৰে গৰম হোৱাৰ পিছত তাত আগৰ পৰা বনাই থোৱা ভাত দিব এতিয়া ভাতখিনিৰ লগত ভালদৰে মিক্স কৰি লওক ভালদৰে মিক্স কৰি লওক আৰু তাত অকণমান পনীৰ টুকুৰা দি দিব হয় পনীৰ টুকুৰা দি ভালদৰে এইখিনি মিক্স কৰি লওক ভালদৰে মিক্স হৈ যোৱাৰ পিছত আপোনাৰ লাঞ্চ ৰেডি হৈ গ'ল তো এইখিনি আপুনি যিকোনো সময়তে খাব পাৰে বা কেৰি কৰি লৈ যাব পাৰে এতিয়া আহিল আপোনাৰ প্ৰি ৱৰ্কআউট মিল আপুনি প্ৰি ৱৰ্কআউট মিলত অকণমান ওটছ লওক আৰু ওটছখিনি ভালদৰে মিক্স কৰি লওক
ভালদৰে মিক্স কৰি লওক। নেক্সট আপুনি তাত অকণমান গাখীৰ দিব, 1 গিলাচমান গাখীৰ দিয়ক আৰু এই দুইটা বস্তু ভালদৰে মিক্স কৰি লওক। এতিয়া তাত অকণমান পিনাটছ বাটাৰ দি দিব আৰু এই তিনিটা বস্তু ভালদৰে মিক্স কৰি লওক। এতিয়া তাত যিকোনো ব্ৰেণ্ডৰ হুৱে প্ৰ'টিন দিব, মই ব্ৰেণ্ডটোৰ নামটো গুচাই দিছোঁ। তো এই 4টা বস্তু একেলগে মিক্স কৰি লওক, ভালদৰে মিক্স কৰি লওক। এয়া হৈ গ'ল আপোনাৰ হাই কেলৰি প্ৰি ৱৰ্কআউট মিল ৰেডি। তো এইখিনি আপুনি এক্সাৰচাইজৰ আগতে খাই ল'ব। তাৰপিছত এক্সাৰচাইজ কৰিব আপোনালোকে। এক্সাৰচাইজ আপোনালোকে নিজৰ হিচাপত কৰি ল'ব। মোৰ বেক আছিল, গতিকে মই বেক কৰিলোঁ। আপোনালোকৰ ৰুটিনত যি থাকে সেইটো আপুনি কৰি লওক। তো ভালদৰে এক্সাৰচাইজটো কমপ্লিট কৰি ল'ব। এক্সাৰচাইজ কৰিলে আপোনালোকে হাই ইণ্টেনচিটি এক্সাৰচাইজ কৰিব। ভালদৰে প্ৰপাৰ মাছল কণ্টেক্ট কৰি এক্সাৰচাইজটো আপুনি কমপ্লিট কৰি লওক। এতিয়া এক্সাৰচাইজ কমপ্লিট হোৱাৰ পিছত পষ্ট ৱৰ্কআউট মিল আপোনালোকে ল'ব পাৰে। পষ্ট ৱৰ্কআউট মিল হিচাপে আপুনি এটা শ্বেকাৰত অলপ গাখীৰ লৈ ল'ব আৰু তাত যিকোনো ব্ৰেণ্ডৰ হুৱে প্ৰ'টিন লৈ ল'ব। মই ব্ৰেণ্ডৰ নামটো গুচাই দিছোঁ। তো অলপ হুৱে প্ৰ'টিন গাখীৰখিনি লৈ ভালদৰে এইখিনি চেক কৰি ল'ব, ভালদৰে মিক্স কৰি লওঁ। আৰু তাৰ লগত আপুনি 3টা কণী আৰু 2টা কল ল'ব। আপুনি 4টা কণীও ল'ব পাৰে। তো এয়া হ'ল আপোনাৰ পষ্ট ৱৰ্কআউট মিল।